এইফালে আমাৰ পাছি কি কৰি আছা পাছি কি খেলি আছা আৰু মা এইফালে চাহ খাই আছে আৰু তামোল কাটি আছে এইফালে আৰু এইফালে আবু আৰু এইজন কোন আছিল এইজনো হ'লে আবু আৰু যিহেতুকে মানে অহাকালে বিয়া ন তো সেইবাবে মানে মায়ে আবুহঁতৰ ঘৰত ফুৰিব আহিছে আৰু আহি তামোল কাটি আছে এনেকে আৰু এতিয়া আমি মণ্ডপৰ কাম কৰি আছো তো সেইটো আজি মানে এইটো একদম শ্বৰ্ট ভিডিঅ' হ'ব তো মণ্ডপটো কেনেকে বনাওঁ সেইটোৱে দেখাম মানে এইটো ভিডিঅ'ত আমার পাশে কি করি আছে এই রাতি রাস্তাত কি নাটক করে দাদা ঘর যা হলত নদা ঘৰত মণ্ডপ বনাবৰ বাবে কি কয় এইটো নাৰিকলৰ পাত লাগে তো এইফালে কতে ওপৰত এই নাৰিকলৰ পাত লাগে এতিয়া কি কি উঠি আছা দালি উঠি আছে দালি নাৰিকল পাত পাই গ'লো ইফালে তো মজা আছে মানে মণ্ডপ বনাম মজা মানে বনাম বুলি ভাবি আছো মানে কি হয় কি নহয় আৰু ক'ব নোৱাৰিছো মানে আৰু ফ্ৰেণ্ডছ মানে এইখিনি এয়া নাৰিকল পাতখিনি মানে ঠাৰি পোৱাৰ নিচিনাকৈ মানে বুই ল'ব লাগিব প্ৰথমতে তো আমাৰ কিশোৰ এইবাৰ বুই আছে এইভাগে কিশোৰ আমি এতিয়া আঁকি আছো এয়া লাভ তো এইটো লগাব লাগিব ক'ত এইটো ক'ত লগাবি মণ্ডপত তো এইফালে আমাৰ মণ্ডপৰ কাম পুৰা হৈ গ'ল বুলি ক'ব পাৰি আৰু বহুত কামেই বাকী আছে তো চবে মানে নিজা নিজা কামত লাগি আছে এই 12টা বজাত লাগি চাহ ভাগাই আছে এনকে তো এতিয়া লাল চাহটো অলপমান খাই দিওঁ দে অলপ দে নাজানে মণ্ডপৰ কাম কিছু আগবাঢ়িলে এইখিনি আমি কি কয় নাৰিকল পাতৰ শাৰীৰ নিচিনাকৈ বৈ লৈছোঁ এনেকৈ টোটেল 4খান লাগব মানে ইফালে আমি ইয়াতে গুণাই দি বান্ধি আছো এনেকে ইয়া পোহৰ দিছো পোহৰ দিছে না ভিডিঅ' কৰি পাইছা এইখিনি ধুনীয়াকৈ এনেকৈ কেঁচি দি কাটি ধুনীয়াকৈ ফিনিচিং কৰি দিলোঁ এনেকৈ ইফালে পুৰা কমপ্লিট আৰু এতিয়া আমি ইয়াতে কালাৰ কৰি আছোঁ থাৰ্মকলত ये 2 नंबर साइड दे लो अरे खाना और এটা রাতি 2টা বজাত খানা খাম মানে শুক্ৰবাৰৰ খানা খাম আজি বৃহস্পতিবাৰ শুক্ৰবাৰ পৰিয়ে গেল সকলা মাৰি দিব একদম ইমান ভাত খাব টাইম 1:10 মই 2টা বজা বুলি ভাবিছিলোঁ কিন্তু 1:10 হৈছে ৰাতি মানে ভাত দিয়া মানুহ কোনো নাই চবে শুই গ'ল তো চবে মানে এতিয়া নিজে নিজে লৈ খাব লাগিব এইফালে কাহিবিটো হৈ আছে এইভাগে এইখন মোৰ কাহি বিকাশ
মুখত সোমাই দি বহি যাওঁ আৰু বাৰাণ্ডাতে বহি মাৰি দিওঁ। আমাৰ মণ্ডপৰ কাম পুৰা কমপ্লিট হোৱা বুলি ক'ব পাৰি। অলপমান বাকী আছে, ডিষ্টাৰ্ব দিবাহে। লগতে এইফালে কালাৰ দিছোঁ এনেকৈ কি ডিষ্টাৰ্ব দিয়ে একদম ভিডিঅ' বনোৱাৰ টাইমত। তো মজা আছে, এনেকৈ কালাৰ দিছোঁ আৰু ওপৰত এনেকৈ এই নাৰিকল পাতৰ ঢাৰি নিচিনাকৈ বৈ দিছোঁ। ইয়াতে আছে থাৰ্মকল, এইফালে থাৰ্মকল, তাৰপিছত ইয়াতে আছে কালাৰ পেপাৰ। এনেকৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, লগ পাম এটা বেলেগ ভিডিঅ'ত আৰু